নমস্কাৰ মই স্বৰ্ণালী আপোনালোকে চাই আছে স্বচ্ছতা ৰিয়েলিটি আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অনাৰ চেষ্টা কৰিছো লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়ুক্ত অৰুণ গোয়েলে আকস্মিকভাৱে পদত্যাগ কৰিছে আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে পদত্যাগ কৰাক লৈ অৰুণ গোয়েলে পদত্যাগ কৰাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে কি কাৰণে তেওঁ পদত্যাগ কৰিলে তাক লৈ এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদ্বেগ হৈছে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া দিছে আৰু ইতিমধ্যে ৰাষ্ট্ৰপতিয়ে অৰুণ গোয়েলৰ পদত্যাগ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তত আমি সবিস্তাৰ এক খবৰ লৈ আনিছো গ্ৰাফিক্স প্লেটৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰি আছো নিৰ্বাচন আয়ুক্ত অৰুণ গোয়েলৰ আকস্মিক পদত্যাগ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিছে অৰুণ গোয়েলৰ পদত্যাগ আৰু নিৰ্বাচনৰ পূৰ্বে অৰুণ গোয়েলৰ পদত্যাগক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ আৰু জানিব পৰা মতে 2027 চনলৈ আছিল অৰুণ গোয়েলৰ কাৰ্যকাল আৰু 2022 চনৰ 19 নৱেম্বৰত গ্ৰহণ কৰিছিল দায়িত্বভাৰ আৰু কিছুদিন পূৰ্বে অৱসৰ লৈছিল আয়ুক্ত অনুপ পাণ্ডে আৰু গোয়েলৰ পদত্যাগৰ পিছতে এজনীয়া হৈ পৰিছে নিৰ্বাচনী আয়োগ বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে আছে ৰাজীৱ কুমাৰ আৰু দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান সপ্তাহ আৰু ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ আৰু তেনে সময়তে এক আচৰিত পদক্ষেপ গ্ৰহণ কৰি পদত্যাগ কৰিছে নিৰ্বাচন আয়ুক্ত অৰুণ গোয়েলে 2027 চনলৈকে গোয়েলৰ কাৰ্যকাল আছিল যদিও আজি আচম্বিতে তেওঁ পদত্যাগ কৰিছে আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ইতিমধ্যে গ্ৰহণ কৰিছে গোয়েলৰ পদত্যাগ পত্ৰ উল্লেখ্য যে 2022 চনৰ 21 নৱেম্বৰত নিৰ্বাচন আয়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল গোয়েলে আৰু তেওঁ পদত্যাগৰ কাৰণ আজি পৰ্যন্ত জানিব পৰা হোৱা নাই আৰু গোয়েলৰ পদত্যাগৰ লগে লগে সম্প্ৰতি দুটাকৈ পদ খালী হৈ পৰিছে নিৰ্বাচন আয়োগত ইতিমধ্যে এটা পদ খালী হৈ আছে আয়োগৰ আৰু এই পৰিস্থিতিৰ মাজত এতিয়া কেৱল মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰহে আছে নিৰ্বাচন আয়োগৰ দায়িত্বত চলিত বৰ্ষৰ এপ্ৰিল মে মাহত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আহি পৰিছে আৰু তেনে সময়তে গোয়েলৰ পদত্যাগক লৈ এতিয়া উত্তেজনাৰ সৃষ্টি হৈছে কিয় পদত্যাগ কৰিলে এতিয়ালৈকে কোনো জানিব পৰা হোৱা নাই বুলি জানিব পৰা গৈছে আৰু এনে সময়ত গোয়েলৰ পদত্যাগৰ ফলত নিৰ্বাচন প্ৰভাৱিত হ'ব নেকি সেয়া সময়ত লক্ষণীয় হৈ পৰিব আৰু আমি জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচন আয়ুক্ত অৰুণ গোয়েলে আকস্মিকভাৱে পদত্যাগ কৰিছে আৰু ইতিমধ্যে ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিছে অৰুণ গোয়েলৰ পদত্যাগ পত্ৰ আৰু কিছুদিন পূৰ্বে অৱসৰ লৈছিল আয়ুক্ত অনুপ পাণ্ডে গোয়েলৰ পদত্যাগৰ পিছতে এজনীয়া হৈ পৰিছে নিৰ্বাচন আয়োগ বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে আছে ৰাজীৱ কুমাৰ